নমস্কাৰ আপোনালোক সকলোকে আমাৰ এই ফাউণ্ডেশ্যন কোৰ্ছলৈ স্বাগতম জনালোঁ আপোনালোকে এই ফাউণ্ডেশ্যন কোৰ্ছত গণিতৰ অতি সাধাৰণ কথাবোৰ বা মৌলিক ধাৰণাসমূহ শিকিব পাৰিব গতিকে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি ল'ব যেহেতু আপোনালোকে যদি সাপোৰ্ট কৰি যায় তেতিয়া মই পৰৱৰ্তী ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম গতিকে আমি সময় নষ্ট নকৰি আমাৰ বিষয়বস্তু মাজলৈ আগবাঢ়ি আহিছো এতিয়া চাওক এটা ভগ্নাংশ এটা যোগ বিয়োগনো কেনেকৈ কৰে এটা ভগ্নাংশ যোগ বিয়োগ কেনেকৈ কৰে এইখিনি বস্তু আমি শিকিম এটা ধৰি লওক 2/4 প্লাস 1/3 এটা এই সংখ্যাটো কেনেকৈ আমি যোগ কৰিম বা এই ভগ্নাংশ দুটাক আমি কেনেকৈ যোগ কৰিম এটা চাওক এটা প্ৰথম আমি এই হৰ আৰু লব কথা মনত পেলাব লাগিব এই তলৰ কিটাক আমি হৰ বুলি কওঁ আৰু ওপৰৰ কিটাক আমি লব বুলি কওঁ এতিয়া এই হৰ কেইটা আমি পূৰণ কৰিম 4 3 গুণ কিমান হ'ব 12 হ'ব 2 3 গুণ কিমান এইকেইটা আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম 2 3 গুণ 6 প্লাস 4 গুণ 4 এতিয়া মই কি পালো এফালে 12 পালো 6 4 10 পালো ইয়াকো আমি সৰু কৰিব পাৰো এই কটাকটি কৰিব পাৰো কিহে কাটিব পাৰিম 5 2 গুণ 10 এতিয়া 2 6 গুণ 12 পালো এতিয়া আমি কিমান পালোগে 5/6 পালো আমি ইয়াকে কেনেকৈ বিয়োগ কৰিম ইয়াক আমি শিকিম 2/4 - 1/3 এতিয়া প্ৰথম আমি কি কৰিলো 4/3 বা আমি চক এতিয়া 4 3 গুণ কিমান হ'বগে 12 হ'ব এতিয়া আকৌ আমি এইকেইটা কি কৰিম ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম 2 3 গুণ 6 মাইনাস 4 গুণ 4 এতিয়া কিমান পাম 6 পৰা 4 গলে থাকিব 2 থাকিব তলত থাকিব 12 2 গুণ 2 2 6 গুণ 12 এতিয়া আমি যোগ বিয়োগ শিকিলো এতিয়া ভগ্নাংশ পূৰণনো কেনেকৈ হয় এই সংখ্যা কেইটাকে মই কৈ দেখাইছো 2/4 * 1/3 এতিয়া পূৰণ হলে আমি তলৰ কিটা আৰু ওপৰৰ কিটা পূৰণ কৰি দিম 4 3 গুণ 12 হ'ব আৰু 2 গুণ 2 হ'ব নিশ্চয় বুজি পাইছে আপোনালোকে দুটা সংখ্যা কেনেকৈ আমি যোগ কৰো দুটা সংখ্যাক আমি কেনেকৈ বা দুটা ভগ্নাংশক আমি কেনেকৈ বিয়োগ কৰো দুটা ভগ্নাংশক আমি কেনেকৈ পূৰণ কৰো আমি শিকিলো এতিয়া আমি শিকিম দুটা ভগ্নাংশক আমি কেনেকৈ হৰণ কৰো এতিয়া ইয়াত মই লিখি লম একেটো ভগ্নাংশই লিখি লম 2/4 / 1/3 এতিয়া চাওক এতিয়া আমি ইয়াত কি কৰিব পাৰো 2/4 টো লিখি ললো এই হৰণ চিনডাল সদায় ইয়াত কি হৈ যাব পূৰণ হৈ যাব পূৰণ হৈ গলে আমি প্ৰতিক্ৰমে ইয়াক আমি কৰিব লাগিব প্ৰতিক্ৰম মানে কি এই তলটো ওপৰত গুচি যাব ওপৰটো তললৈ গুচি আহিব ইয়াত কি লিখিম এতিয়া 3 টো ওপৰত লিখিম 1 টো কি লিখিম তলত লিখিম এটা যেহেতু কটাকটি না যায় গতিকে আমি ইয়াত কি কৰিব পাৰো এই ওপৰে তলতলে পূৰণ কৰিলো 4 গুণ 4 হ'ব 2 3 গুণ 6 হ'ব অতি সহজ নহয় নে এতিয়া আমি ভগ্নাংশৰ কি শিকিলো যোগ বিয়োগ পূৰণ হৰণ এতিয়া মই বেলেগ এটা সংখ্যা লৈ চাও এতিয়া বেলেগ এটা সংখ্যা লৈ চালে কি হয় আমি তাক শিকিম এতিয়া ধৰি লওক আমি ললো 5/3 - 2/6 ললো এতিয়া আমি ইয়াক কেনেকৈ সমাধান কৰিম চাওক এতিয়া আমি কি কৰিম এই দুটা আমি কি লম লসাগু লবলৈ হলে 3 আৰু 6 লসাগু কিমান হ'বগে 3 গুণ 3 3 2 গুণ 6 এতিয়া আমি 3 আৰু 6 লসাগু কিমান পালো 6 পালো এতিয়া আমি কি কৰিব পাৰো এইটো চক এইটো কি আছে 3 এই 3 লগত কি পূৰণ কৰিলে 6 হয় নিশ্চয় 2 পূৰণ কৰিব লাগিব সেই কাৰণে আমি কি কৰিলো এই ওপৰৰ 5ৰ লগত আমি 2 পূৰণ কৰিলো মাইনাস ইয়াত কি আছে 2 আছে 6 লগত কি পূৰণ কৰিলে 6 হয় 1 পূৰণ কৰিব লাগিব গতিকে আমি ইয়াত কি দিলো 1 দিলো এতিয়া আমি ইয়াত কি লিখি দিম তলত 6 লিখিম 2 5 গুণ 10 মাইনাস 2 গুণ 2 এতিয়া ইয়াত কিমান পাম 10 পৰা 2 গলে থাকিব 8 তলত থাকিব 6 এতিয়া 8 টো কাটি দিলে কিমান হ'ব 4 2 গুণ 8 তাৰ পিছত 2 3 গুণ 6 এতিয়া আমি কিমান পালোগে 4/3 পালোগে দেখিলে কিমান সহজ হয় এতিয়া আমি ইয়াক আমি হৰণ কৰি চাও 5/3 / 2/6 এতিয়া চাওক এতিয়া 5/3 লিখিলো ইয়াত হৰণটো কি হৈ যায় কৈছিলো পূৰণ হৈ যায় তলটো ওপৰলৈ গুচি গ'ল ওপৰটো
তললৈ গুচি আহিলে এতিয়া কি হ'ব 3 দুগুণ 6 এইটো কেনসেল গুচি যাব আৰু এটা কেনসেল যাব 2 এগুণ 2 হ'ব তেনেহলে কি থাকিলে ইয়াত 5 থাকিলে এটা তলত যেহেতু 1 থাকিলো ইয়াত একো আমি কি নেদেখো ইয়াত আমি মানটো লিখিব নালাগে এটা যেহেতু 5 টো কি হয় আমি পৰিমেয় সংখ্যা বুলি কওঁ এতিয়া আপোনালোকে ভগ্নাংশ শিকুতে আৰু কিছুমান কথা শিকিব লাগিব যেনে পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা স্বাভাৱিক সংখ্যা মৌলিক সংখ্যা বাস্তৱ সংখ্যা বৰ্গ সংখ্যা এইখিনি আপোনালোকক মই পৰৱৰ্তী ভিডিঅ'সমূহত শিকাবলৈ চেষ্টা কৰিম আজি আপোনালোকক মই এটা বস্তুৱে শিকাব চেষ্টা কৰিছো যে আপোনালোকে ভগ্নাংশ যোগ বিয়োগ কেনেকৈ কৰিব পাৰে বা আমি লসাগু বা গসাউ আমি কেনেকৈ উলিয়াব লাগে এইখিনি কথাই আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিছো এতিয়া আমি ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ এইকিটা শিকিলো আমি এতিয়া লসাগু আৰু গসাউ কেনেকৈ উলিয়াই এই কথাখিনি আমি শিকিম এতিয়া লসাগু উলিয়াবলৈ হলে ধৰি লওক আমি সংখ্যা কেইটামান লৈছো 12 15 আৰু 20 এই সংখ্যা কেইটাৰ পৰা আমি কি উলিয়াম লসাগু আৰু গসাউ উলিয়াম এতিয়া লসাগু আৰু গসাউ আমি HCF বুলি কওঁ HCF বা LCM এতিয়া HCF হৈছে হাইয়েষ্ট কমন ফেক্টৰ LCM হৈছে লোৱেষ্ট কমন মাল্টিপল এতিয়া এই কিটা আমি উলিয়াব লাগে ইয়াৰ পৰা এতিয়া আমি লসাগু কেনেকৈ বা গসাউ কেনেকৈ উলিয়াম ইয়াত আমি শিকিবলৈ চেষ্টা কৰিম এতিয়া চাওক এটা 12 15 আৰু 20 এই গুটেই সংখ্যা কিটা এবাৰ এই তিনিটা সংখ্যাক আমি কিহে যায় আমি চাব লাগিব 3 এ গৈ আছে 3 4 গুণ 12 3 5 গুণ 15 কিন্তু এই 20 টোক আমি 3 এ বাৰ দিব নোৱাৰো গতিকে আমি কি কৰিলো এটো আমি 20 ভাগে থৈ দিলো এতিয়া ইয়াত আমি কি কৰিব পাৰো 4 ইয়াত আছে কি 4 আছে গতিকে আমি ইয়াত এটা কাম কৰিব পাৰো 4 নল 5 লৈ ললো 5 এতিয়া 5 টোক 4 এ নেজা 4 টো নামি আহিব 5 এগুণ 5 5 4 গুণ 20 এতিয়া আমি ইয়াত কি পালো এতিয়া ইয়াত 4 4 দুটা আছে গতিকে এটা 4 এ লৈ ললো 4 এগুণ 4 1 টো নামি আহিলে 4 এগুণ 4 এতিয়া আমি প্ৰথম LCM উলিয়াম LCM উলিয়াবলৈ হলে আমি এই বাহিৰ গুটেই কিটা সংখ্যা আমি কি কৰিম পূৰণ কৰিলে কিমান হ'ব 3 * 5 * 4 এতিয়া 3 5 গুণ 15 15 লগত যদি 4 পূৰণ কৰো আমি কিমান পাম 4 15 60 পাম এতিয়া ইয়াৰ LCM হ'ব 60 এটা গুটেই কিটা সংখ্যা আমি যদি চাবলৈ হয় এটা 3 এ গুটেই কিটা সংখ্যাক যোৱা নাই যদি 3 এ যদি গুটেই কিটা সংখ্যা গোল হয় তেতিয়া হলে আমি কি পালো হয় 3 টো আমি HCF পালো হয় কিন্তু আমাৰ গুটেই কিটা সংখ্যাক যোৱা নাই এটা সংখ্যাও যোৱা নাই গতিকে আমি HCF কিমান পাম 1 পাম এতিয়া আমি LCM কিমান পালোগে 60 পালো নিশ্চয় বুজি পালে আপোনালোকে এতিয়া মই দুটা সংখ্যা দেখাম দুটা সংখ্যা আমি HCF কেনেকৈ উলিয়াম ধৰি লওক এতিয়া আমি 15 আৰু 20 এই সংখ্যা দুটা আমি কি উলিয়াম এই সংখ্যা দুটাৰ আমি কি উলিয়াম HCF উলিয়াম লগতে LCM উলিয়াম মই দেখুৱাই দিম এতিয়া HCF উলিয়াবলৈ হলে প্ৰথম আমি চাও এটো 5 এ দি চালো 5 এ গলে কিমান যাব 5 3 গুণ 15 হ'ব 5 4 গুণ 20 হ'ব এতিয়া চাওক এটা 5 এৰে দুইটা সংখ্যাকে কি হৈছে বাৰ গৈছে অৰ্থাৎ আমি HCF কিমান পাম 5 পাম এতিয়া LCM টো আপোনালোকে শিকিলেই অলপ আগত এতিয়া 5 3 গুণ 15 15 এ 4 15 কিমান হ'বগৈ 60 হ'ব 4 15 কিমান হৈছে 60 হয় এতিয়া নিশ্চয়